নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই অনিমাই তোমালোক সকলোকে অনিমা এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আজি মই শংকৰদেৱ বিদ্যানিকেতনৰ ক্লাছ 4ৰ ইংৰাজী পাঠ্যক্ৰমৰ হি ইজ ৱাইজ পাঠটোৰ কুৱেশ্যন এনচাৰ ডিছকাশ্যন কৰিম। ৱৰ্ড মিনিংখিনি মই স্ক্ৰীণত দিম, তোমালোকে ভিডিঅ'টোৰ শেষত চাই ল'বা। ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি তোমালোকে হি ইজ ৱাইজ এই পাঠটোৰ আমি এই প্ৰশ্নোত্তৰসমূহ ডিছকাশ্যন কৰিম। এতিয়া নাম্বাৰ 1 এনচাৰ দ্য ফ্ল'য়িং কুৱেশ্যন কি বুলি কৈছে, নিম্নলিখিতবোৰৰ উত্তৰ দিবলৈ দিছে। এতিয়া আমি হু হেভ প্লেন দ্য ৱৰ্ল্ড ছ' বিউটিফুলি কি বুলি কৈছে যে কোনে পৃথিৱীখন ইমান ধুনীয়াকৈ সৃষ্টি বা পৰিকল্পনা কৰিছিল বুলি প্ৰশ্ন কৰিছে। এতিয়া ইয়াৰ এনচাৰ হ'ব কি? এনচাৰ গড হেড প্লেন দ্য ৱৰ্ল্ড ছ' বিউটিফুলি, তাৰমানে ভগৱানে সৃষ্টি কৰিছিল দ্য ৱৰ্ল্ড পৃথিৱীখন ছ' বিউটিফুলি, ইমান ধুনীয়াকৈ মানে ভগৱানে পৃথিৱীখন সৃষ্টি কৰিছিল বুলি কৈছে। এতিয়া নাম্বাৰ 2 বি হোৱাই ইজ দ্য ৱৰ্ল্ড ছ' লাইভলি। এতিয়া হোৱাই ইজ দ্য ৱৰ্ল্ড ছ' লাইভলি, পৃথিৱীখন কিয় ইমান জীৱন্ত বা বাস উপযোগী, মানে বাস কৰাৰ বাবে উপযোগী বুলি কৈছে। এতিয়া এনচাৰ হ'ব দ্য ৱৰ্ল্ড is so lively because God planned a sun and all the planets around the sun বুলি কৈছে। এতিয়া the world so lively, ইমান পৃথিৱীখন ইমানেই বাসোপযোগী বা বাস কৰাৰ বাবে উপযোগী, বিকজ কাৰণ গড প্লেন মানে ভগৱানে সৃষ্টি কৰিছিলে এটা চান, এটা সূৰ্য, আৰু মানে সূৰ্যৰ চাৰিওফালে মানে যিবোৰ গ্ৰহ এই সকলোবোৰ ভগৱানে সৃষ্টি কৰিছিল। চি হু ক্ৰিয়েটেড দ্য চিজ ৰিভাৰ্ছ এণ্ড লেকছ, কোনে সৃষ্টি ক্ৰিয়েটেড শব্দৰ অৰ্থ হৈছে সৃষ্টি কৰা। হু ক্ৰিয়েটেড দ্য চিজ ৰিভাৰ্ছ এণ্ড লেকছ, তাৰমানে কোনে সাগৰবোৰ মানে নদীবোৰ আৰু লেকছ হ্ৰদবোৰৰ সৃষ্টি কৰিছিলে। এনচাৰ কি হ'ব? গড ক্ৰিয়েটেড দ্য চিজ ৰিভাৰ্ছ এণ্ড লেকছ, মানে ভগৱানে সাগৰবোৰ নদ নদীবোৰ আৰু মানে হ্ৰদবোৰৰ সৃষ্টি কৰিছিল। এতিয়া 4 নম্বৰ ডি হু মেড দ্য ফৰেষ্ট ফ্লাৱাৰ্ছ এণ্ড ফ্ৰুইটছ, মানে কোনে মানে তৈয়াৰ কৰিছিলে বা সৃষ্টি কৰাও হয় তৈয়াৰ কৰাও হয়। ইয়াতে হু মেড কোনে তৈয়াৰ কৰিছিলে ফৰেষ্ট জংঘলবোৰ, ফ্লাৱাৰ্ছ ফুলবোৰ আৰু ফ্ৰুইটছ ফলবোৰ। এতিয়া এনচাৰ হ'ব গড মেড দ্য ফৰেষ্ট ফ্ৰুইটছ ফ্লাৱাৰ্ছ এণ্ড ফ্ৰুইটছ, মানে ভগৱানে হাবি জংঘলবোৰ অৰ্থাৎ অৰণ্যবোৰ আৰু ফুলবোৰ আৰু ফ্ৰুইটছ ফলবোৰ এই সকলোবোৰ ভগৱানে সৃষ্টি কৰিছিল বুলি কৈছে। এতিয়া নেক্সট হোৱাই ইজ দ্য আৰ্থ এ বিউটিফুল প্লেচ টু লাইভ ইন, মানে কিয় আমাৰ পৃথিৱীখনক এখন খুব ধুনীয়া মানে কি বুলি কৈছে, হোৱাই ইজ দ্য আৰ্থ এ বিউটিফুল প্লেচ টু লাইভ ইন, মানে পৃথিৱীখন কিয় ইমান বাস কৰাৰ বাবে এখন সুন্দৰ ঠাই, বিউটিফুল প্লেচ মানে সুন্দৰ ঠাই বুলি মানে কৈছে বাস কৰিবৰ কাৰণে এখন সুন্দৰ ঠাই বুলি কৈছে। এতিয়া এনচাৰটো হ'ব বিকজ কাৰণ গড প্লেনড ভগৱানে সৃষ্টি কৰিছিলে চান এটা সূৰ্য এণ্ড দ্য প্লেনেটছ এৰাউণ্ড ইট, মানে সূৰ্যৰ চাৰিওফালে মানে কি কৰিছিলে প্লেনেটছ গ্ৰহবোৰে মানে ঘূৰিছিলে। এণ্ড আকৌ গড ক্ৰিয়েটেড ভগৱানে সৃষ্টি কৰিছিলে দ্য চিজ সাগৰবোৰ, দ্য ৰিভাৰ্ছ নদ নদীবোৰ, এণ্ড দ্য লেকছ হ্ৰদবোৰ, ফৰেষ্ট হাবি জংঘলবোৰ অৰণ্যবোৰ, ফ্লাৱাৰ্ছ ফুলবোৰ এণ্ড ফ্ৰুইটছ ফলবোৰ ইন দ্য আৰ্থ পৃথিৱীত। চ' সেইকাৰণে দ্য আৰ্থ ইজ এ বিউটিফুল প্লেচ টু লিভ ইন বুলি কৈছে। সেইকাৰণে পৃথিৱীখন এখন মানে বাস কৰিবৰ বাবে এখন সুন্দৰ ঠাই বুলি কৈছে। নেক্সট আছে হোৱাই ডু উই থেংক গড, আমি ভগৱানক কিয় ধন্যবাদ জনাব লাগে বুলি কৈছে। আমি ভগৱানক কিয় ধন্যবাদ জনাওঁ বা ধন্যবাদ জনাব লাগে। হোৱাই ডু উই থেংক গড, আমি কিয় ভগৱানক ধন্যবাদ জনাব লাগে। এনচাৰ উই থেংক গড, আমি ভগৱানক ধন্যবাদ জনাওঁ বা জনাব লাগে বিকজ কাৰণ কিয় হি হেড প্লেনড, তেওঁ সৃষ্টি কৰিছিল দ্য ৱৰ্ল্ড ছ' নাইচলি, পৃথিৱীখন খুব সুন্দৰকৈ তেওঁ সৃষ্টি কৰিছিল, সেইকাৰণে আমি তেওঁক ধন্যবাদ জনাব লাগে। এতিয়া নেক্সট নাম্বাৰ 2 ফিল আপ দ্য গেপছ, মানে খালী ঠাই পূৰ কৰিব দিছে কোনকেইটা শব্দৰেদি? উইথ ৱৰ্ডছ, এই শব্দকেইটাৰেদি গড চান এয়াৰ আৱাৰ্ছ, এই 4টা শব্দৰেদি এই তলৰ এই
গেপখিনিহত পুৰাব দিছে এতিয়া নাম্বাৰ 1ত কি আছে দা প্লেনেটছ আৰ মুভিং এৰাউণ্ড দা এতিয়া চোৱাচোন মুভ কৰে চাৰিওফালে মুভ কৰে প্লেনেট গ্ৰহবোৰে চাৰিওফালে মুভ কৰে মানে ঘূৰে কাৰ চাৰিওফালে বুলি কৈছে আমি জানো যে চান সূৰ্যৰ চাৰিওফালেহে গ্ৰহবোৰে মানে ঘূৰে সেইকাৰণে এইখিনিতে হ'ব তোমাৰ চান এইটো ইয়াতে দ্য প্লেনেটছ আৰ মুভিং এৰাউণ্ড দ্য চান তো নাম্বাৰ 2 উই ব্ৰিথ আমি উশাহ লওঁ ইয়াতে কোনটো হ'ব এয়াৰ আমি উশাহ কি মানে কি বায়ু আমি উশাহত বায়ু লওঁ এয়াৰটো গেপত এই খালী ঠাইখিনিত এয়াৰ হ'ব এইটো উই ব্ৰিথ এয়াৰ নাম্বাৰ 3 অল উই চি আৰ দ্য ক্ৰিয়েশ্যন অফ মানে আমি দেখা অল উই চি আমি দেখা সকলোবোৰ আৰু ক্ৰিয়েশ্যন সৃষ্টি কাৰ সৃষ্টি বুলি কৈছে গড ভগৱানৰ সৃষ্টি হয়নে এইখিনিতে এই গেপত এই খালী ঠাইটোত এই গড আহিব অল উই চি দ্য ক্ৰিয়েশ্যন অফ গড মানে আমি দেখা সকলোবোৰ বস্তু ভগৱানৰ সৃষ্টি বুলি কৈছে নেক্সট নাম্বাৰ 4 দ্য আৰ্থ ইজ মানে পৃথিৱীখন এই চাৰিটাৰ ভিতৰত তোমাৰ কি হ'ব আৰ্থ ইজ আৱাৰ্ছ মানে পৃথিৱীখন আমাৰ এই গেপত হ'ব আৱাৰ্ছ মানে আমাৰ পৃথিৱীখন আমাৰ দ্য আৰ্থ ইজ আৱাৰ্ছ আমাৰ পৃথিৱীখন আমাৰ নাম্বাৰ 3 গিভ দ্য অপজিট ৱৰ্ড বুলি কৈছে তাৰমানে এই শব্দকেইটা যে এই শব্দকেইটাৰ অপজিট মানে যিটো বিপৰীত শব্দ সেই শব্দটো ইয়াত লিখিব দিছে এতিয়া আমাৰ আহিলে ৱাইজ এইটো ৱাইজ হৈছে ৱাইজ মানে আমি পাইছোঁ বা জ্ঞানী বুলি কৈছিলোঁ ন এতিয়া ৱাইজ মহান বা জ্ঞানীৰ মূৰ্খ সম্পূৰ্ণ হৈছে কি মানে বিপৰীতটো হৈছে কি ফুল মানে হৈছে মূৰ্খ এইখিনিতে ফুল হ'ব মূৰ্খ তাৰপিছতে আগলি মানে হৈছে কুৎচিত দেখিবলৈ বেয়া মানে আৰু তাৰ বিপৰীত হৈছে বিউটিফুল মানে ধুনীয়া নেভাৰ মানে হৈছে কেতিয়াও মানে নহয় কেতিয়াও নহয় এতিয়া তাৰ বিপৰীতটো হ'ব কি অলৱেজ মানে সদায় যিটো কেতিয়াও নহয় তাৰ বিপৰীত হ'ব অলৱেজ সদায় ডাল হৈছে কি মানে অনুজ্জ্বল ধূসৰ মানে উজ্জ্বলতা যাৰ নাই অনুজ্জ্বল তাৰ বিপৰীতটো হৈছে কি ব্ৰাইট মানে হৈছে উজ্জ্বল নেক্সট 4 এনচাৰ এইকেইটাৰ এনচাৰ দিব দিছে উত্তৰ দিব দিছে আই মাষ্ট থেংক হিম মই তেওঁক মানে কি ধন্যবাদ জনাব লাগে হু ইজ হি ইয়াতে এই হিম শব্দটোৱে এই হিম হু ইজ হি তেওঁ কোন বুলি কৈছে আমি জানো যে আমি কাক ধন্যবাদ জনাব লাগে ভগৱানক হু ইজ হি ইজ গড হি ইজ গড নেট বি হি ইজ ছ' ৱাইজ তেওঁ মানে ইমানেই জ্ঞানী বা মহান তেওঁ হু ইজ ৱাইজ তেওঁ কোন তেওঁ হু ইজ ৱাইজ মানে কাক কোন মহান বুলি কৈছে আমি ভগৱানক মহান বা জ্ঞানী বুলি জানো গতিকে গড ইজ ৱাইজ ভগৱান মহান বা জ্ঞানী নাম্বাৰ চি নেক্সট হি প্লেণ্ড এ ছান তেওঁ এটা সূৰ্যৰ মানে সৃষ্টি কৰিছিল বা সূৰ্যৰ পৰিকল্পনা কৰিছিলে এতিয়া হু প্লেণ্ড এ ছান কোনে সূৰ্যটোৰ সৃষ্টি কৰিছিলে আমি জানো যে গড প্লেণ্ড এ ছান ভগৱানে গড প্লেণ্ড এ ছান ভগৱানে এটা সূৰ্যৰ সৃষ্টি কৰিছিল এতিয়া তোমালোকে প্ৰশ্ন উত্তৰখিনি মই ডিছকাশ্যন তোমালোকক কৰিছোঁ এতিয়া যিখিনি মানে শব্দ এই শব্দ অৰ্থখিনিহঁত দেখিছানে তোমালোকক মই স্ক্ৰীণত দি দিম আৰু তোমালোকে এই শব্দ অৰ্থখিনি মই তোমালোকক স্ক্ৰীণত দি দিম তোমালোকে চাই ল'বা ভালকৈ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই ইয়াৰ আগৰ যিটো ভিডিঅ' মানে সেই ভিডিঅ'টোত পাঠটো সুন্দৰকৈ অসমীয়া অৰ্থসহ বুজাই দিছিলোঁ আৰু আজি মই তোমালোকক ৱৰ্ড মিনিং লগতে কুৱেশ্যন এনচাৰখিনিও বুজাই দিলোঁ এতিয়া ৱৰ্ড মিনিংখিনি বাৰু স্ক্ৰীণত আৰু কুৱেশ্যন এনচাৰখিনি মই তোমালোকক ডিছকাশ্যন কৰি দিলোঁ তোমালোকে সুন্দৰকৈ নিশ্চয় বুজিব পাৰিছা মই আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোক যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা যাতে নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকা আজিলৈ আহোঁ নমস্কাৰ